হেল্ল' এভৰিৱান, আজি দেওবৰীয়া থালিখন কেনেধৰণে বনাওঁ চাওঁ আহক। আৰু ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু আজি সকলোবোৰ ঘৰৰে এনেকৈ কোনে কোনেনো বনাই খায় দেওবাৰ হিচাপত কমেণ্ট কৰি জনাবচোন। মোৰ কিন্তু এনেকৈ খাই খুবেই ভাল লাগে। আজি বনাইছিলোঁ ঔটেঙা দি কিনে মচুৰ দালি, কচু দি কিনে দালি। টেঙা দালিকণ গৰম দিনত খাই খুবেই ভাল লাগে, যিহেতু ঔটেঙা ওলাইছে। এতিয়া ঔটেঙা দি কিনে দালি খোৱাৰ জুতিটোৱে বেলেগ, নহয় জানো? এয়া দালি মোৰ ৰেডি হৈ গৈছে। তাতে অলপ ঘৰৰে মান ধনিয়া আছিলে, তাকে দি দিছোঁ। যেতিয়া গোন্ধটো ধুনীয়া ওলায়, সেইকাৰণে টেঙা দালিত অলপ ধনিয়া পাত দি দালিখিনি থলোঁ। এইফালে কচু বইল কৰি লৈছোঁ। কচু বইল তাতে কোনো তেল দিয়া নাই, চাটনি হিচাপত এয়া দালি হৈ গ'ল। আৰু ইফালে দুৰুং শাক, আপোনালোকে কি কয় নাজানো, এয়া কচু বইল কৰি ল'লোঁ। আৰু এইফালে নৰসিংহ আৰু মচুৰ দাইলৰ চাটনি। আৰু আজিৰ ভাতৰ থালিখন এয়াই দেওবৰীয়া থালি। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ